নমস্কাৰ। আজি আমি কেইটামান অসমীয়া শব্দৰ প্ৰতিশব্দ মানে সমাৰ্থক শব্দ শিকিম। অতি। অতি শব্দটোৰ সমাৰ্থক শব্দ হ'ল অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। এই শব্দকেইটা আকৌ কৈ দিছোঁ। অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। এইবাৰ আমি অন্ধকাৰ শব্দৰ প্ৰতিশব্দ চাম। তম, তিমিৰ, আন্ধাৰ, নিশি। এই আন্ধাৰ শব্দটোৰ প্ৰতিশব্দ কেইটা হ'ল তম, তিমিৰ, আন্ধাৰ, নিশি। এইবাৰ চাম আমি অমৃত শব্দৰ। অমৃত শব্দৰ প্ৰতিশব্দ হ'ল সুধা, অমিয়, পীয়ুষ, অমিয়া। এই অমৃত শব্দৰ প্ৰতিশব্দ মানে সমাৰ্থক শব্দবোৰ হ'ল সুধা, অমিয়, পীয়ুষ, অমিয়া। অৰ্থ শব্দটোৰ সমাৰ্থক শব্দ হ'ল ধন, বিভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য। অৰ্থ শব্দটোৰ প্ৰতিশব্দবোৰ আকৌ এবাৰ কৈ দিছোঁ। ধন, বিভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য। অসুৰ শব্দৰ সমাৰ্থক শব্দ হ'ল দৈত্য, দানৱ, দেৱাৰী, ইন্দ্ৰাৰী, দিতিসুত, দেৱৰিপু। আকৌ এবাৰ কৈ দিছোঁ। দৈত্য, দানৱ, দেৱাৰী, ইন্দ্ৰাৰী, দিতিসুত, দেৱৰিপু। অসুখ শব্দটোৰ প্ৰতিশব্দবোৰ হ'ল অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা। আকৌ এবাৰ মই কৈ দিছোঁ। অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা। অসভ্য শব্দটোৰ সমাৰ্থক শব্দ হ'ল অভদ্ৰ, অতিষ্ঠ, বৰ্বৰ। আকৌ এবাৰ কৈ দিছোঁ। অভদ্ৰ, অতিষ্ঠ, বৰ্বৰ। অতীত শব্দটোৰ সমাৰ্থক শব্দ হ'ল ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত। আকৌ এবাৰ কৈ দিছোঁ। ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত। অশ্ৰু শব্দটোৰ সমাৰ্থক শব্দ হ'ল লোহ, নেত্ৰজল, অক্ষিজল, চকুলো, লোতক, চকুপানী, নেত্ৰাম্বু, নয়নজল। মই আকৌ এবাৰ কৈ দিছোঁ শব্দবোৰ। লোহ, নেত্ৰজল, অক্ষিজল, চকুলো, লোতক, চকুপানী, নেত্ৰাম্বু, নয়নজল। অলংকাৰ শব্দৰ সমাৰ্থক শব্দ হ'ল আভূষণ, কঞ্চুল, ভূষণ, ভূষা, গহনা। অলংকাৰ শব্দৰ আকৌ কৈ দিছোঁ। আভূষণ, কঞ্চুল, ভূষণ, ভূষা, গহনা। ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।